হাই গাইজ, আৰু কুমাৰ ব্লগলৈ স্বাগতম। মই নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ মানে আহিছোঁ দেই। আজি যিহেতু মই গৈছিলোঁ পাৰ্লাৰ, বাবু ঘৰত অকলে আছিল, সিহঁতৰ স্কুল বন্ধ আছিলে যে মই ঘৰৰ কাপোৰ কানি ধুই মেলি ভাত চাত বনাই থৈ গৈছোঁ। মই আজি অকণমান জল্দি আহিলোঁ, ইয়াৰ বোলে পঢ়া পাতি হৈ গ'ল, এতিয়া খাই আছে চিপছ খাই আছে। আজি আমাৰ ঘৰৰ অৱস্থা দেখাম কি হৈ আছে। মানে যিহেতু গণেশ পূজাৰ কাৰণে চব কাপোৰ কানি মই ধুইছোঁ, আনকি ভৰি মোচাৰ এৰা নাই দিয়ক, চব ধুইছোঁ। মই দেখাই আছোঁ ঘৰৰ অৱস্থাটো। আৰু এইবিলাক মই এতিয়া ঠিক কৰোঁ। আধা কাপোৰ শুকাইছে, আধা কাপোৰ শুকোৱা নাই। যি শুকাইছে বাবুৱে আনি থৈ দিছে, আৰু নুশুকাবিলাক সি অনা নাছিলে, মই এতিয়া আনিলোঁ। আনি পেলাই ঘৰত কি হৈ আছে আমাৰ পুৰা ঘৰটো আপোনাক দেখাই আছোঁ কেনেকুৱা হৈ আছে। আহক। চফাৰ কাপোৰ আজি ৰাতিপুৱাই ধুই থৈ গৈছিলোঁ, সেইবিলাক মই জাপি আমাৰ এইখন বিচনাত কাপোৰ থাকে, এইবিলাক এনেকৈ বিচনা চাদৰ চফাৰ বেলেগ কাপোৰ মানে নাই। সেইটো মানে বগা কালাৰৰ, মই সেইকাৰণে নাপাৰোঁ, কালাৰিংটো মই পাৰি থৈ দিওঁ। এইবিলাক চফাৰ কাপোৰ ভালকৈ শুকোৱা নাই। নাই, শুকাইছে দেখোন, এতিয়া দেখোন শুকাইছে। এইবিলাক গাৰুৱাৰবিলাকো লগোৱা নাই মই। এই চাহ খালোঁ, চাহ খাই বাবুই চিপছ খাই আছে। এটা বস্তু দেখাই আছোঁ, চকেছৰ কাপোৰখন যে পাৰোঁ তাৰ তলত এইবিলাক কাৰ ঘৰত এনেকৈ থাকে জনাবচোন কমেণ্ট কৰি। আমাৰ কিন্তু এনেকৈ থাকে দিয়ক। এই চাওক, আৰু বালি চাব এদিনত বালি। মই এইবিলাক ঠিক কৰোঁ আৰু ভিতৰত দেখাই আছোঁ বোলো। ইয়াৰ পঢ়া টেবুলৰ অৱস্থা চাওক। আৰু এইটোত আজিকালি নতুনকৈ পইচা জমা কৰিছে। মোৰ বেগত এটা পইচা নাথাকে, চব লৈ যায়। বাবা, এই কোনে দিছে? এইয়া অঁ, আমাৰ ইয়াতে এটা বেবী বাচ্চা হৈছে, তাই দি থৈ গৈছে নেকি চাটনি। এইখিনি কি কয় বা, কিবা কয় আৰু মানে মই নাজানো, কিবা এটা খাই টেষ্টি হয়। ইয়াতে মই ৰুটি বনাই থৈ গৈছিলোঁ বাবুৰ কাৰণে। ইয়াতে ভাজি, ইয়াতে কবি ভাজি আছে। মই অকণমান বজাৰ আনিছোঁ। এইটো মই এই কি ড্ৰেছিঙৰ কাপোৰ আৰু আপোনাৰ গডৰেজত আইনাত থকা কাপোৰ চব ধুই দিছোঁ। এইবিলাক নাথাকিলে কি অৱস্থা হয়। এতিয়া মই এইবিলাক চব ঠিক কৰোঁ। চাহ পানী খালোঁ যিহেতু, সেইকাৰণে মুচি কাচি পেলাই এইখন মই পাৰি দিলোঁ। এতিয়া মই চফাখিনি ঠিক কৰোঁ। মোৰ কমপ্লিট হৈ গ'ল। এয়া চকেছৰ ওপৰখিনি কাপোৰখিনি পাৰি দিছোঁ, টিভিৰ ওপৰত কাপোৰখন দি দিছোঁ। এয়া চফাযোৰ কাপোৰ পাৰি দিছোঁ। এইযোৰ চফা ইয়াতে। এইকেইখন আনিছোঁ, এই যে কাপোৰ দেখাইছোঁ, এই কাপোৰ আনিছোঁ মই চফাৰ নতুন ডিজাইন বনাম, মানে চফা কভাৰ এটা বনাম। সেইকাৰণে বগা কাপোৰ কিনি আনিছোঁ। মানে এই কুচ দি অলপ কিবা কানি কৰি মই দেখাম আপোনালোকক। কেনেকৈ বনাওঁ, কি কৰোঁ আপোনালোকক দেখাম। মই পূৰা একেবাৰে ঘামি গৈছোঁ। একেলগত ভাতো বনোৱা হৈ গ'ল। ভাত বনালোঁ, এইখিনি ঠিক কৰিলোঁ। কাপোৰ চাপোৰ যিমান আছিল চব জাপি জুপি থৈ দিলোঁ। চব কাপোৰ শুকাইছে, ভাবিছিলোঁ শুকোৱা নাছিলে। মই পিছত অকণমান লগ পাইছোঁ, ভাগৰ লাগিছে মানে। কাম কমপ্লিট হৈ গ'ল মোৰ। এতিয়া আমি ভাত খাওঁ। তোমাৰ হ'লনে? বাবুৰ হ'ল। ভাত বাঢ়িছোঁ। কি বনাই আছোঁ দেখাওঁ ব'লক। এয়া দালি, কবি আলু ভাজি, এই দিনৰে আছিলে। এয়া মোৰ কয় মাছ ভাজি, আৰু এই তেতিয়া যে চাটনিটো দেখাইছিলোঁ সেইটো কবি আলু ভাজি। মই খাওঁ খোৱা বেটা, খাওঁ, আৰম্ভ কৰোঁ ব'লক। ভাতটো সানিলোঁ, এতিয়া ভাত খাওঁ। মোৰ অকণমান টোপনি ধৰিছে, চকুকেইটাত গম পাইছে কিজানি, যিহেতু দিনটো ৰেষ্ট লোৱা নাই আজি। অলপ মানে
পাৰ্চনেল কাম আছিলে। বাবুই নেদেখাব মা মই গেঞ্জি পিন্ধি আছোঁ, ইয়াৰ লাজ লাগে মানে গেঞ্জি পিন্ধি থাকিলে ইয়াৰ লাজ লাগে। কৈ মাছৰ বহুত কাটা, পাছতে আজি পূৰা মোৰ হৈ গৈছে আজি। আৰু চাটনিটো যে কি টেষ্টি লাগে আপোনালোকে খাব না, আপোনালোকে বহুত টেষ্টি লাগে। খাই লওঁ, আহি আছোঁ। গেছ চেছ নহয় দিয়ক, গেছটো মুচি থৈ দিছোঁ। বাচন বৰ্তন ধুই মেলি থৈ বাবুৰ টিফিন এইখিনি থ'ব লাগিব ফ্ৰিজত। ক্লিন হৈ গৈছে, বাবুই বিচনা পাৰিছে, এতিয়া আমি শুম আৰু। মৰ্ণিং, এতিয়া 8টা 8:30 বাজি গ'ল। আমি আজি দেৰিকৈ উঠিছোঁ যিহেতু আজি বন্ধ, মোৰো বন্ধ, বাবুৰো স্কুল বন্ধ, 3 দিন আছে সেইকাৰণে। এতিয়া ব্ৰাছ কৰিলোঁ, ব্ৰাছ কৰি বিচনাখন পাৰিলোঁ, চাহ এতিয়া খাই আমাৰ চাহ ৰেডি হৈ আছে। বাবুৱে বনাইছে মানে, আজি মই বনাইছোঁ, বাবুৱে বনাইছে চাহ। তাৰপিছত চাহটো খাই লওঁ, খাই লৈ পিনে এই পৰ্দা 3খন আছে ধুব, সেই পৰ্দা 3খন ধুওঁ। আজি দিনটো কি কৰোঁ দেখাই থাকিম ব'লক। হাই গাইজ, আজি আমাৰ দিনত গ'লোঁ, মই কামখিনি কৰি দিনত গ'লোঁ এখন বছেৰেকীয়া শ্ৰাদ্ধ খাব। মানে কি আমাৰ ওচৰতে খুৰা এজন ঢুকাইছিলে, আজিয়েতো আমাৰ কোনো ডাঙৰ মানুহ নাই, মই আৰু বাবু গ'লোঁ। খাই পেলাই আহিলোঁ, 5টামান বাজিলে। 5টামান বজাত আহিলোঁ, আহি পেলাই এতিয়া মোৰ মানে স্কিনটো মানে ইমানেই বেয়া হৈছে, অকণমান মানে মই স্কিন কেয়াৰ লওঁ। আপোনালোককো দেখাম মই কি ঘঁহোঁ, আপোনালোকে চাই যাওক, মই দেখাই আছোঁ। এয়া এটা বাটি, ষ্টেণ্ড নাই যে সেইকাৰণে দেখাব পৰা নাই। এটা চিক্ৰেট ইনগ্ৰেডিয়েণ্ট হ'ব। এইখিনি কফি, বেছি নহয় আৰু মোৰ মুখত আটাকে আৰু। কফি আৰু অকণমান মৌ, নেমু থাকিলে নেমু দিব পাৰি, কিন্তু মই নেমুটো নিদিওঁ। গোল নেমু নাই আমাৰ, মানে হেৰি নেমু আছে, এই ডাঙৰটো যে, ডাঙৰ নেমুটো আছে। নেমুটো দেখাই দিওঁ নেকি? কিমান ডাঙৰ নেমু, এইখিনি মিশ্ৰণ কৰি লওঁ। দেখিছে মিশ্ৰণ কৰি আছোঁ। এইটো চাব কিমান ডাঙৰ, এইটো নেমু গোল নেমু লাগে বাবা। অকণমান মিক্স কৰোঁ, কেনেকৈ লগাওঁ আৰু পিছত স্কিনটো দেখাই আছোঁ মোক কেনেকুৱা হয়, এতিয়া কেনেকুৱা হৈ আছে। কিন্তু লগোৱাৰ আগত আপোনালোকে মুখখন ফ্ৰেছ ৱাছেৰে ধুই আহিব, যিহেতু লেতেৰা নাথাকে স্কিনত। মই পূৰা ধুই আহিছোঁ। এইখিনি হৈ গ'ল। ইয়াতে দৈও দিব পাৰি বা নেমু, তাৰপিছত আপোনাৰ কেঁচা গাখীৰো দিব পাৰি। মই আজি অকল লগাম, এইখিনি এনেকুৱা হৈ গ'ল দেখাইছোঁ। এতিয়া মই লগাওঁ। এনেকৈ লগাওঁ। শুকাইছে এতিয়া অকণমান, বেছি শুকোৱা নাই। এই চাওক
এনেকৈ আপোনালোকে ঘঁহি এনেকৈ কেতিয়াও নিদিব স্কিনত, এনেকৈ দিব। এনেকৈ লাহে লাহে ঘঁহি দিলে হ'ল। ধোৱাৰ আগত আপোনালোকে এনেকৈ এতিয়া মই মুখখন ধুই আহিলোঁ, চাওক ক্লিন। আপোনালোকৰ আগতে মই মচো মানে। আপোনালোকে চাওক কেনেকুৱা হৈছে ক্লিন। চাওক ওচৰৰ পৰা চাওক। মানে কি হয়, স্কিনত কিবা এটা লগালে ইমান ছফ্ট হয়, ভাল লাগি যায়। আপোনালোকে ট্ৰাই কৰিব। আৰু যদি কোনোবা কৰিছে কমেণ্ট বক্সত জনাবচোন, মোৰ কিবা ভুল হৈছে নেকি। আজিলৈ বাই।